মই অকল ৰঙা কালাৰটোৰে কৰিছোঁ। ভাল লাগিছে, ফুটি উঠিছে। হাই এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? মোৰ চেনেল মনিকা ব্লগলৈ আপোনালোক সকলোকে আৰু এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। এয়া পিছফালে নেকি শুই আছে। মই তাই হোৱা সময়তে ভিডিঅ' কৰিব পাৰোঁ, নহ'লে মই নোৱাৰোঁ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টোত মই দেখুৱাম যে মই নিজে কিদৰে নিজৰ কাপোৰত দহি গুঠো, অতিকে কম সহজ পদ্ধতিত আৰু কম খৰচতে কৰিব পাৰিব আপোনালোকেও। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব আৰু প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে নিজৰ কাপোৰত নিজে দহি গুঠি পিন্ধিম বুলি ভাবি আছে তেওঁলোকৰ বাবে সুবিধা হ'ব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই বৰ্ণালী সূতা লৈছোঁ। এই ধৰণে এইটো 100 আছিলে, 100 হিচাপত বজাৰত কিনিবলৈ পায়। মই এইটো মাজেৰে কাটি লৈছোঁ এইদৰে, আৰু য'ত নলগাৰ বাবে মই ইয়াত গাঁঠি লৈছোঁ। এই ধৰণে বৰ্ণালী সূতা হয়। এচত মাত্ৰ 35-40 টকা হ'ব। আপুনি এই এতলাৰে 3-4খনত কৰিব পাৰিব। একদম কম খৰচতে হ'ব আৰু দহিকেইটা ধুনীয়া হয়। কিবা কাৰণত জিকাই দিব লগা হ'লেও চেপেটা পৰি নাযায়, ফুলিয়ে থাকে। এতিয়া মই এই সৰুকৈ ওলাই লৈছোঁ দহি গাঁঠিবৰ বাবে। এইদৰে বহুত সহজ হয় কৰিবলৈ। এতিয়া আপোনালোকক দেখুৱাম মই। চাদৰখন মই নেটৰ লৈছোঁ, সেইবাবে মই বেজিটো একদম সৰু বেজি লৈছোঁ। একদম সৰু হয় বেজিটো। এতিয়া মই বেজিটো চাদৰখনৰ তলৰ পৰা ওপৰলৈ এনেকৈ ফুটাই আনিম, আৰু মই এই সূতাপাতৰ ওপৰত সূতাখিনি দি দিম এইদৰে। এতিয়া মই আৰু বেজিটো সেই সূতাপাতৰ ওচৰেৰে ফুটাই দি তললৈ টানি আনিম। এইদৰে মই টানকৈ টানি দিছোঁ। এতিয়া আৰু সূতাখিনি তলফালে এইদৰে লৈ আহিম, ভালদৰে সমান কৰি ল'ম আৰু বেজিটো ওপৰেৰে ফুটাই দি মই তলৰ সূতাপাতেৰে বেজিটোত পকাই দিম। এইদৰে পকাই দিম আৰু এইদৰে টানি আনিম, টানকৈ দিম। এতিয়া সূতাপাত এই ধৰণে লৈ এইফালেৰে বেজিটো আৰু পকাই দিম। পকাই দি আৰু টানি আনি ইয়াত ভালকৈ টান দিব লাগিব, টান হৈ যাব। মই আৰু এবাৰ দিম এই ধৰণে দুবাৰ দিলে গাঁঠিটো ওলাই নাযায়, টান হয়। এতিয়া দহিটো যিমান দীঘল কৰিছোঁ, সূতাপাতো দহিটোৰ লগত সমানে কাটি দিম। দেখিলে মই দহি এইদৰে গুঠোঁ, একদম সহজ হয়। আপোনালোকেও ট্ৰাই কৰিব। আৰু এটা দেখাই দিওঁ মই আপোনালোকক।
প্লিজ ভিডিঅ'টো চাব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন